আছো খনামুখৰ দীঘলীজানত আৰু দীঘলীজানত এতিয়াও এআঁঠু পানী। ইয়াৰ ৰাস্তাত এআঁঠু পানী। ৰাস্তাটো এইফালে দেখাই দিয়ক। এইফালে দেখিছে ৰাস্তা তাৰ পৰা দৌৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু এইফালেতো ৰাস্তাৰ অৱস্থা নাই। আপোনালোকৰ এতিয়া আজি 15 নম্বৰ দিন। আজি তাৰিখ হৈছে 3 তাৰিখ জুলাই। আপোনালোকৰ ঘৰত এতিয়াও নাওলৈ আহিছে তেওঁলোক। আপোনালোকে যিসকল ব্যক্তি এতিয়া বান সাহায্য দি আছে বা শ্ৰমদান কৰি আছে এই অঞ্চলটোলৈ আপোনালোকে আহিব পাৰে। এই অঞ্চল দেখিছে আৰু অৱস্থা নাই। প্ৰত্যেকৰে ঘৰ ইয়াত ডুবি আছে। এতিয়াও মানে ঘৰৰ ভিতৰত পানী আছে। গতিকে আপোনালোকে যিসকলে সহায় কৰিব বিচাৰিছে তেখেতসকল আহক ইয়াত ৰাইজক অলপ সকাহ দিয়কহি। এয়া আমাৰ আহ্বান। আৰু আপোনালোকে এতিয়া এই সময়ছোৱাত এতিয়া ক'ত থাকিব আছে আপোনালোকে? আমি চাব চেণ্টাৰ ইয়াত এতিয়া পানী ওলাই যোৱা কোনো ব্যৱস্থা নাই। যিটো ৰাস্তাত উঠি আছো আচলতে এইটো ৰাস্তা পকা ৰাস্তা হয়, কিন্তু পকা ৰাস্তা য'ত শেষ হৈছে শেষ হোৱাত মানে প্ৰায় এককাল আমাৰ এই চিম্বল আছেই মানে চোলা প্ৰত্যেকটো বগা চাৰ্ট যদি কোনোবাই পিন্ধিছে তাত চিম্বল লাগি আছে। গতিকে এতিয়া ইয়াত এখন নাৱেৰে কাম চলি আছে চাগে। ইয়াত নাও লাগে, নাও আৰু কেইবাখনো নাও ইয়াত প্ৰয়োজন। প্ৰায় ইয়াত আৰু কিমানমান মানুহ আছে? ইয়াত 50 ঘৰ মানুহ আছে। গতিকে আপোনালোকে যদি কোনোবা টিম আহে ইয়ালৈ, বান সাহায্য দিয়া দল আহে, তেনেহ'লে 50 ঘৰৰ কাৰণে আপোনালোকে ইয়ালৈ এই মাত্ৰ দীঘলীজানৰ কাৰণে আনিব লাগিব। আৰু যদি কোনোবাই শ্ৰমদান কৰিব বিচাৰে তেনেহ'লে 50 ঘৰৰ কাৰণে আপোনালোকে আহিব লাগিব। আৰু এই শ্ৰমদানৰ কামটো সম্ভৱতঃ আৰু এসপ্তাহৰ ভিতৰতহে হ'ব, কাৰণ এতিয়াও পানী প্ৰায়বিলাক মানুহৰ ঘৰতে এককাল এবুকু এনেকুৱা পৰ্যন্ত পানী আছে। গতিকে আপোনালোকৰ আহ্বান, এয়াই আমাৰ আহ্বান।